হেল্ল' এভৰিৱান। মই এতিয়া আবেলি অলপ খোজকাঢ়িব ওলাই গৈ আছোঁ। এতিয়া প্ৰায় 6টা বাজিবয়ে আৰু মই আধা ঘণ্টা ডেইলি খোজকাঢ়োঁ। গৰমো বহুত, তথাপিতো আৰু নিজৰ গাটোৰ কাৰণে অলপ খোজকাঢ়িলে ভাল হয়। ব'লক এতিয়া। এইখিনি আমাৰ ঘৰৰ সন্মুখ। আমাৰ ঘৰটো পাহাৰত হয়। এইখিনি আমাৰ পাহাৰৰ তলৰ ঠাইখিনি। আহিবলগীয়া মোৰ বাহিৰতে মই এতিয়া খোজকাঢ়ি গৈ আছোঁ। এইখিনি ঠাইক কদমতল বুলি কোৱা হয়। আমি ইয়াৰ পৰাই মাংস লওঁ। আৰু কদমতলৰ পৰা মই এনেকৈ ৰাইট চাইডে ওলাই যাওঁ। ৰাতিয়ে হৈ গ'ল এতিয়া। এইটো আমাৰ জাপৰিগড় শিৱ মন্দিৰ হয়। ওচৰৰ পৰা দেখাইছোঁ। এইটো জাপৰিগড় শিৱ মন্দিৰ। ইয়াৰ পিছত আমি বজাৰ পাম। এইখন আমাৰ কৃষ্ণনগৰ বজাৰ। ঘৰত আন্ধাৰ হৈ আছে, লাইট দিয়াই নাই। ইয়াৰ ঘৰ আহি পাই গ'লোঁ। ইয়াৰ ঘৰ একেবাৰে বৈ গৈছে খোজকাঢ়ি। ভাগৰ লাগি গৈছে একেবাৰে। ইয়াৰ ঘৰ আহি পাই গ'লোঁ। ইয়াৰ ঘৰ একেবাৰে বৈ গৈছে খোজকাঢ়ি। ভাগৰ লাগি গৈছে একেবাৰে। ঘৰত আহি অকণমান বহি ল'লোঁ, ভাগৰো লাগিছে। এয়া ঘৰৰে কচু, যোৱাৰ আগে মই কাটি থৈ গৈছিলোঁ। এতিয়া বোলো পানী এগিলাচ খাই ল'লোঁ। খাই লৈ এতিয়া কচু কাটিলোঁ। আজি ৰাতি মই ৰঙালাও, কচু, চয়াবিন এনেকৈ এখন চব্জি বনাম।
কচুখিনি কাটি লওঁ। কচু, ৰঙালাও, আলু চব একেলগে কাটি ঠিক ঠাক কৰি লওঁ। কচু এইবিলাক চব্জি কাটি থাকোঁতেও মোৰ ভাইটি আৰু মোৰ হাজবেণ্ডো ডিউটিৰ পৰা আহি গ'ল। এয়া একেলগে ৰঙালাও আৰু আলুখিনিও মই কাটি ল'লোঁ। এতিয়া হাজবেণ্ড আৰু ভাইটিৰ কাৰণে চাহ বনাই দিওঁ। এইটো আমাৰ কেণ্ডি হয়। ই আমাৰ ৰঙালাও, আলু, স্কোৱাচ, কেঁচা চব্জিবোৰ খাই ভাল পায়। মই কাটি থাকিলে এনেকৈ কাষত বহি থাকোঁ আৰু দিলে কাৰ্পেটখনত লৈ যাব, তাৰ ওপৰত খাই থাকে। এনেকৈ খালে আৰু আহিব, তাক আৰু লাগে, আৰু এপিচ আলু দি দিলোঁ, এনেকুৱাই। চাহ হৈয়ে গ'ল। ময়ো অলপ খাই লওঁ চাহ, এখেতসকলকো দি দিওঁ। এয়া কাটি থৈ দিয়া কচু, ৰঙালাও, আলু, এইপিনে চয়াবিন অকণমান তিয়াই থৈ দিছিলোঁ, আৰু এইপিনে পিঁয়াজ, জলকীয়া, তেজপাত, এইপিনে আদা, ৰচুন অলপ থৈ গেছটো অন কৰি কেৰাহীত তেল অকণ দি আদা ৰচুনখিনি মই ঢালাই দিলোঁ। এতিয়া মই চয়াবিনখিনি ভাজি লওঁ, বেছি নহয় অকণমান ফ্ৰাই কৰি লৈ লওঁ।
হয়ে গ'ল। এতিয়া এইপিনে চব্জি দিবৰ কাৰণে মছলাখিনি মই ৰেডি কৰি থৈ দিলোঁ। মছলা মানে ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি বেছি নিদিওঁ। শুকান জলকীয়া দি দিলোঁ, তেজপাত দি দিলোঁ, কেঁচা জলকীয়া, পিঁয়াজ দি দিলোঁ। এতিয়া মছলা অকণ দি দিওঁ। তাৰপিছত আদা ৰচুনখিনি দি দিম। এতিয়া কাটি থৈ দিয়া ৰঙালাও, আলু এইখিনি দি দিম। অলপ জুইটো কমাই দিলোঁ, একেলগে নিমখো দি দিলোঁ, অকণমান জুইটো কমাই দিলোঁ। এতিয়া অকণমান সময় ঢাকনিখন দি দিম। 5 মিনিট পিছত অকণমান সিজাৰ পিছত আৰু মাতা পটল আছে কেইখন ৰুটি? এনেকৈ মোৰ মিষ্টাৰ আৰু মই ৰুটি বনাই ল'লোঁ। লগতে গাখীৰখিনিও গৰম হ'ব দি দিলোঁ। ইফালে ভাইটি আৰু মোৰ ছোৱালীজনীক ভাত দি দিওঁ আৰু আমাৰ কেণ্ডিকো ভাত দি দিওঁ। তাৰপিছত মই অকণমান ফ্ৰেছ হৈ মিষ্টাৰ আৰু মই একেলগে ডিনাৰটো কৰি লওঁ। এইটো আৰু কেণ্ডিৰ ভাত, তাৰ ভাতটো এনেকৈ দি দিওঁ পিটিকি। এইটো খানা মোৰ হয়, ৰুটি খাওঁ মই ৰাতি, আৰু এইটো হাজবেণ্ড এয়া ভাত খাই আছে। এইটো এল'ভেৰা জেল ৰাতি মই লগাওঁ, এইটো সদায় লগাওঁ। কেণ্ডি এতিয়া গুড নাইট এভৰিৱান।